নমস্কাৰ মই চক্ৰপাণী আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল চক্ৰপাণী হইকিয়া আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হয় নেকি যে আপোনাৰ অদৰকাৰী মেইলে আপোনাৰ মেইলটো ভৰি থাকে নেকি আপোনাৰ বাৰু এনেকুৱা ধৰণৰ প্ৰমোশনাল মেইল আহি প্লানি আপোনাৰ অশান্তি দি থাকে নেকি আপুনি বাৰু কেতিয়াবা নিবিচৰাকে এনেকুৱা ধৰণৰ মেইলবোৰ আহি থাকে নেকি যে ইমানটো লোন দিছে ইমানটো আমুক তামুক এনেকুৱা ধৰণৰ আৰু কেতিয়াবা আপোনাৰ এনেকুৱা হৈছে নেকি যে আপোনাৰ যেটো দৰকাৰী মেইল হেলটো মেইল বিচাৰি নাপায় অশান্তিত পৰিছে নেকি আপুনি অদৰকাৰী মেইলখিনি আপোনাৰ মেইল বক্স ফুল কৰিছে নেকি যদিহে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰবলেম হৈছে তেতিয়াহলে মোৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাওক এইজো মোবাইলৰ স্ক্ৰিনত প্ৰথমে চাওক মোৰ জিমেইলটো খুলি ললো চাওক এইবিলাক কিমান অদৰকাৰী মেইল চাওক মই একো বুজিয়ে নাপাওঁ বা চিনিয়ে নাপাওঁ কিহৰ অফাৰ আহিছে কি কথা ফ্লিপকাৰ্টৰ পৰাও ইমান মেছেজ আহি থাকে চাওক ফ্লিপকাৰ্টৰ বেছি সংখ্যকটো ফ্লিপকাৰ্টৰ আছে এইবিলাক মানে কিবা এডভাৰটাইজ দি থাকে বেনাৰ নতুন নতুন কিবা কিবি এইবিলাকতো মোক কোনো প্ৰয়োজন নাই ইয়াত কাৰণ মই কিবা দৰকাৰী মেইলহে মোক বিচাৰোঁ মই আৰু এইবিলাকে এডভাৰটাইজ আৰু প্ৰমোশন মেইলবিলাক মই নিবিচাৰোঁ গতিকে কি কৰিম এটা চক প্ৰথমতে চক আপুনি সিলেক্ট কৰি ল'ব যিকিটা মানে যোনকিটা কোম্পানীৰ পৰা বা যোনকিটা মেইলৰ পৰা আপুনি আৰু দ্বিতীয়বাৰ মেইল আহাটো নিবিচাৰে কোনো ধৰণৰ প্ৰমোশনাল মেইল বা যিকোনো ধৰণৰ মেইল আপুনি প্ৰথমে সিলেক্ট কৰি ল'ব মই যেনেকৈ স্ক্ৰিনত আপোনাৰ সিলেক্ট কৰি লৈছোঁ এনেকৈ সিলেক্ট কৰি ল'ব যোনকিটা লাগে দেই একদম আপোনাৰ খালি যোনকিটা দৰকাৰী সেইকিটা সিলেক্ট নকৰিব যোনকিটা অদৰকাৰী সেইকিটা আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপুনি ওপৰত দেখিছেনে থ্ৰী ডটত ক্লিক কৰিব তাৰপিছত একদম লাষ্টত ৰিপৰ্ট স্পাম বুলি আছে তাত ক্লিক কৰি দিব তাত কৰাৰ লগে লগে দেখিছেনে ৰিপৰ্ট স্পাম এণ্ড আনসাবস্ক্ৰাইব বুলি এটা অপশ্যন আছে আৰু এটা ৰিপৰ্ট স্পাম বুলি আছে ৰিপৰ্ট স্পাম কৰিলে আপোনাৰ নটিফিকেশ্যন আহিব পাৰে চান্স থাকে আৰু ৰিপৰ্ট স্পাম এণ্ড আনসাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে কোনো পধ্যে আপোনাৰ নাহে মানে আৰু আপোনাৰ মেইল নাহে একদম টোটালি ষ্টপ কৰি দিয়া হ'ল আৰু এই মেইলবিলাক কেনেকৈ আহে গম পায়নে আপুনি যেতিয়া ক্ৰম ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰ এটাত গৈ পেলাই যেতিয়া ক্লিক কৰে কিবা এটা ৱেবছাইটত আপুনি যায় তেতিয়া আপোনাক প্ৰথমতে সোধা যায় যে এলাউ নটিফিকেশ্যন নট নাও এনেকৈ বা ছাবস্ক্ৰিপশ্যনৰ কাৰণে অ'কে কৰিবলৈ দিয়ে বা এলাউ কৰিবলৈ আপোনাক পপ আপ এটা ওলাই আহে মানে এটা সৰু স্ক্ৰীন এখন ওলাই আহে আৰু তেতিয়া আপুনি কি হয় এইখন ওলাই আহে আমি নপঢ়াকৈ মানে অ'কে কৰি দিওঁ বা এলাউ কৰি দিওঁ বা কেতিয়াবা ব্লকো কৰি দিওঁ সেই যে কেতিয়াবা এলাউ কৰি থৈ আহোঁ যে সেই এলাউ কৰি থৈ অহাৰ কাৰণে আমাৰ মেইলটোত মানে মেইলখিনি আহি থাকে মানে আনৱান্টেড মেইলখিনি আহি থাকে চ' কাৰণ আমি মেইলটো থৈ দি আমি গুগল ক্ৰম বা যিকোনো ব্ৰাউজাৰত আমি কাম কৰি থাকোঁ এইটো অকণ সাৱধান হ'ব এইটো যেতিয়া আপুনি পঢ়ি প্লানি কৰিব নহয় য়েছ বা ন তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয় চ' ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি চাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ